অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে, চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আপোনালোকৰ মৰম, ভালপোৱা বুলি ভাবি লওক। ধন্যবাদ। জয় আই অসম। সম্পৰ্ক সদায় বিশ্বাসৰ ওপৰত নিৰ্ভৰ। বিশ্বাস থাকিলে অচিনাকি এজনো আপোন হ'ব পাৰে, কিন্তু বিশ্বাস নাথাকিলে নিজৰ জনো অচিনাকি হৈ পৰে। মানুহে ভাল কৰ্ম কৰিলে হিংসা নকৰিবা, পাৰিলে চেষ্টা কৰা ভাল কৰ্ম কৰি ইতিহাসত নাম ৰচিবলৈ। মানুহৰ বৰ্তমানৰ পৰিস্থিতি চাই নাহাঁহিবা, কাৰণ ওপৰৰ পিনে থু পেলালে নিজৰ মুখতে পৰে। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা, তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব। APJ আব্দুল কালাম ছাৰে এই কথাফাকি কৈ গৈছিল। আনে কি কৰিছে সেইটো ভবাতকৈ নিজে কি কৰিব পাৰিছা সেইটোহে বেছি দৰকাৰী। ভিডিঅ'টো কিবা ভুল থাকিলে কমেণ্ট কৰি জনাব। এয়া আপোনালোকৰ মৰম বুলি ভাবি লওক। ধন্যবাদ। জয় আই অসম। আপোনালোকে ভালে থাকক।